দেখুৱাবলৈ লৈছো চতিয়াত জব্দ হৈছে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা চতিয়াত চামগুৰি ৰাইজে খেদি খেদি জব্দ কৰিলে সুৰাৰ ভৰ্তি এখন বলেৰো বাহন দীৰ্ঘদিনৰ পৰা চতিয়া আৰক্ষীৰ চকুত ধুলি দি এছাম দুষ্ট চক্ৰই চিজুচৰ পৰা চতিয়ালৈ দৈনিক সৰবৰাহ কৰি আহিছিল অৰুণাচলী সুৰা আজি চতিয়াৰ চামগুৰি অঞ্চলৰ ৰাইজেহে জব্দ কৰিবলৈ সক্ষম হয় সুৰাৰ ভৰ্তি বলেৰো বাহনখন অৱশ্যে গাড়ীখনৰ চালকজনে পলাই সাৰিবলৈ সক্ষম হয় ৰাইজে AS06J5155 নম্বৰৰ বলেৰো বাহনখনৰ লগতে এখন এল্টো বাহনসহ ইন্দো বৰুৱা উৰফে মডেল নামৰ এজন কুখ্যাত অৰুণাচলী সুৰা বেপাৰীক ধৰি চমজাই দিয়ে চতিয়া আৰক্ষীক এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ চতিয়াত জব্দ হৈছে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা চতিয়া চামগুৰি ৰাইজে খেদি খেদি জব্দ কৰিলে সুৰাৰ ভৰ্তি এখন বলেৰো বাহন দীৰ্ঘদিনৰ পৰা চতিয়া আৰক্ষীৰ চকুত ধুলি দি এছাম দুষ্ট চক্ৰই চিজুচৰ পৰা চতিয়ালৈ দৈনিক সৰবৰাহ কৰি আহিছিল অৰুণাচলী সুৰা আজি চতিয়া চামগুৰি অঞ্চলৰ ৰাইজেহে জব্দ কৰিবলৈ সক্ষম হয় সুৰাৰ ভৰ্তি বলেৰো বাহন ইনফৰমেশ্যন এটা দিছিলে যে এখন অৰুণাচলী সুৰা গাড়ী ঘূৰি ফুৰিছে গতিকে অতি সোনকালে ধৰিব লাগে আৰু সেই মৰ্মে আমি গাঁওৰক্ষী বাহিনীয়ে ওচৰৰ চুবুৰীয়া গাঁওৰক্ষী বাহিনী আছে সেই গাঁওৰক্ষী বাহিনী গোটেই ল'ৰাখিনিক এলাৰ্ট কৰিলোঁ এলাৰ্টৰ যোগেদি বিভিন্ন জেগাত লোৱাৰ পিছত এই গাড়ীখন আমি ধৰিবলৈ সক্ষম হ'লোঁ আৰু চতিয়া আৰক্ষী প্ৰশাসনৰ লগত চতিয়া আৰক্ষী থানাৰ বৰ্তমান ভাৰপ্ৰাপ্ত বিষয়া মহোদয় আৰু তেওঁলোকৰ ষ্টাফৰ সৈতে গাঁওৰক্ষী বাহিনীৰ সহযোগত এইখন অৰুণাচলৰ সুৰা ভৰ্তি গাড়ীখন আমি কিমানমান সুৰা আছিলে সুৰা ইয়াত প্ৰায় 30 কাৰ্টনৰ অধিক সুৰা আছে কেনো আছে অলপ সুৰাও আছে আৰু সঘনাই এইফালে মানে অৰুণাচলৰ সুৰাখিনি অহা যোৱা